সময় জোখা প্ৰাথমিক এককটো কি? এয়া আপোনাৰ সন্মুখত চাৰিটা অপশ্যন দিয়া হৈছে: মিনিট, ঘণ্টা, ছেকেণ্ড আৰু দিন। আপোনাৰ সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হ'ল ছেকেণ্ড। তথ্যবোৰ সুন্দৰভাৱে দেখুৱাবৰ বাবে ব্যৱহাৰ কৰা এক চিত্ৰ হ'ল, এয়া আপোনাৰ সন্মুখত চাৰিটা অপশ্যন দিয়া হৈছে: পাই চিত্ৰ, ডেল্টা চিত্ৰ, ছিগমা চিত্ৰ আৰু আলফা চিত্ৰ। আপোনাৰ সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হ'ল পাই চিত্ৰ। কোণ হিচাপে ত্ৰিভুজক কেইটা ভাগত ভগাব পাৰি? এয়া আপোনাৰ সন্মুখত চাৰিটা অপশ্যন দিয়া হৈছে: দুটা, তিনিটা, চাৰিটা আৰু পাঁচটা। আপোনাৰ সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হ'ল তিনিটা। হয় দৰ্শকসকল, কোণ হিচাপে ত্ৰিভুজক তিনিটা ভাগত ভগাব পাৰি। ভাগকেইটাৰ নাম হ'ল স্থূলকোণ, সমকোণ আৰু সূক্ষ্মকোণ। বৃত্তৰ পৰিধি আৰু তাৰ ব্যাসৰ অনুপাতক কি বুলি কোৱা হয়? এয়া আপোনাৰ সন্মুখত চাৰিটা অপশ্যন দিয়া হৈছে: পাই, ব্যাসাৰ্ধ, কেন্দ্ৰ আৰু চাই। আপোনাৰ সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হ'ল পাই। পঞ্চাছ ডিগ্ৰী কোণটো কি কোণ হয়? এয়া আপোনাৰ সন্মুখত চাৰিটা অপশ্যন দিয়া হৈছে: স্থূলকোণ, সূক্ষ্মকোণ, সমকোণ আৰু সৰল কোণ। আপোনাৰ সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হ'ল সূক্ষ্মকোণ। দৰ্শকসকল, যিবিলাক কোণৰ মান 90 ডিগ্ৰীতকৈ কম হয় সেই কোণটোক সূক্ষ্মকোণ বুলি কোৱা হয়। ধন্যবাদ দৰ্শকসকল। যদি ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল বুটামটো দবাই দিব আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ অতি সোনকালে পাবৰ বাবে। ধন্যবাদ।